এইটো চাওক ইয়াত মিস্ত্ৰী কাম কৰি আছে আৰু এইটো চাওক মছলা বনাই আছে ৱাল গাঁঠিবলৈ আৰু এইটো চাওক গাঁতটো কিমান ডাঙৰ তলত ঢালাই দিয়া হৈছে আৰু এইটো চাওক আসাম টাইপ হ'ব এইটো কিমান ডাঙৰ ডাঙৰ গাঁত আৰু এইটো তামোল গছ এইটো চাওক বালি পাথৰ টেংকি পানীৰ আৰু এইটো সব নবাবৰ নিচিনা থিয় হৈ আছে আৰু দুজনে কাম কৰি আছে আৰু এইবিলাক ইটা চাওক MS ইটা হয় বহুত ধুনীয়া আৰু ইয়াত চাওক মছলা বনাই প্ৰায় শেষ আৰু আমাৰ গাঁওটো চাই লওক সেইটো আমাৰ গাঁও আৰু এইপিনে 4-5টা খুঁটা ঢালি দিলে এইটো চাওক খুঁটি 4টা ৰড দি বনাইছোঁ খুঁটিবিলাক এইটো গান শুনি আছোঁ আৰু সৌটো আমাৰ ঘৰ আৰু চাওক এইকেইটাই দেখুৱাই দিছোঁ আৰু লিণ্টাৰ ডালি হৈ গ'ল এইটো চাওক ৰাউণ্ডটো হৈ গ'ল মানে মাজৰটো পিছত ডালিব এতিয়া ৰাউণ্ডটো 8 ইঞ্চি লিণ্টাৰ 8 ইঞ্চি আৰু চাওক ৱাল গাঁথা আৰম্ভ হৈ গ'ল এইটো পিছৰ মানে যিটো পিৰালি বুলি কয় সেইটো ইয়াৰ পৰা ইয়ালৈকে মাটি হ'ব এইপিনে ৱাল গাঁঠি আছে আৰু চাওক দুজন মিস্ত্ৰী কাম কৰি আছে আৰু এটা যোগালী আৰু মইতো আছোঁই এইটো চাওক স্পীডত কাম কৰি আছে 5 ইঞ্চি ৱাল হ'ব মানে পিৰালিটো 5 ইঞ্চি হ'ব ইয়ালৈকে মাটি উঠিব ফুল বহুত মাটি লাগিব আৰু কিমান 3 ফুট প্ৰায় আৰু এইটো পিৰালি তুলি মাটি তুলি আৰু বহুতকে ৱাল উঠি গ'ল এইপিনে পানী লৈ গৈ আছে আমাৰ চাচাই আমাৰ চাচাই এইটো চাওক মাটি তুলি ৱাল হৈ গ'ল কিছুদিন পিছত আৰু এইটো মই ভিডিঅ' বনোৱা নাই সেইখিনি আৰু ৰুম কেইটা চাই লওক ডাঙৰ ডাঙৰ ৰুম আছে এইটো কৰিডৰ আৰু এইটো এটা ৰুম আৰু এইটো এটা ৰুম কেইটা ডাঙৰ আছে বহুত আৰু এইটো পিছফাল ৱালটো চাই লওক এইটো সন্মুখফাল আৰু এইটো চাওক ইয়াত মছলা বনাই আৰু অলপ বাহিৰৰ পৰা দেখুৱাই দিওঁ বলক যাওঁ অলপ হাফ ৱাল হৈছে আৰু এইটো চাওক কিমান ওখ পিৰালিটো প্ৰায় 3 ফুট 2 ফুট 9 ইঞ্চি আৰু এইটো চাওক মাটি দি সমান কৰি দিলোঁ তেতিয়া কাম কৰিলে ভাল হ'ব নহ'লে অসুবিধা হয় হাফ ৱাল হৈ গ'ল আৰু এইটো চাওক দৰ্জা চৌকাঠ দৰ্জা খিৰিকী আৰু এইফালে গৈ চাওঁ ৰুম চাওক ৱাল কেইটা বহুত উঠি গ'ল এইটো চাওক খিৰিকী 3 পেটি বুলি কওঁ 3টা এইপিনে এটা ৰুমত 2টা আৰু এইপিনে দৰ্জা আৰু এইপিনে আছে 5 পেটি চাওক ডিজাইনটো কেনেকুৱা হৈছে এইপিনে 3 পেটি 6টা আৰু 5 পেটি এটা ডিজাইনটো কেনেকুৱা খিৰিকীৰ চিম্পল আৰু সন্মুখ এইটো ডিজাইনটো চাওক সন্মুখৰ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু এইটো হৈয়ে আছে সেইটো ৰুম মই ঘৰত গৈছিলোঁ মানে ঘৰৰ পৰা আহি আছোঁ আৰু এইপিনে খেলি আছে আৰু খেতিটো চাওক আমাৰ খেতি আৰু কিছুদিন পিছত চাওক ঘৰৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ এইটো চাওক এইটো গ্ৰিল লগাই দিলোঁ কাম বহুত হৈ গ'ল কিন্তু মই ভিডিঅ' কৰা নাই এইটো চাওক বহুত ওপৰত আছোঁ মই এইটো চাওক গ্ৰিলৰ এইটো মিস্ত্ৰী মানে আজি এটা মিস্ত্ৰী আৰু এটা মিস্ত্ৰী মানে প্ৰব্লেম হৈ গ'ল অহা নাই আৰু সেইটো মোৰ ঘৰ মানে যিটো ঘৰত থাকোঁ এইটো চাওক এই এটা সাইড পুৰা হৈ গ'ল আৰু সন্মুখফালে বাকী আছে কামটো আৰু মই আছোঁ লগতে যোগালী হেল্পাৰ লগতে এটা যোগালী আছে আগত পৰা
সেইটো চাওক আমাৰ চাচাই আছে আৰু মই লগতে আছোঁ, ময়ো কাম কৰোঁ। কাৰণ মোৰ নিজৰ ঘৰ হ'লে কি হ'ব, কামটো কৰিব লাগিব, নহ'লে টকা বেছি গুচি যাব। আৰু এইটো চাওক, জুম কৰি দেখুৱাইছোঁ, থিয় হৈ আছে। মিস্ত্ৰী, এইটো মিস্ত্ৰী চাওক কেনেকুৱা চিধা হৈছে নে নাই? চিধা আছে। আৰু মই কাঠৰ ভেণ্টিলেটৰ দিয়া নাই, ডালাইৰ দিছোঁ ভেণ্টিলেটৰ কেইটা। আৰু এইটো মই চাই লওক, দুপৰীয়া হৈ গ'ল, এতিয়াও খাবলৈ যোৱা নাই, খাব যাম। আৰু আমাৰ গাঁওখন চাই লওক, এইটো আমাৰ গাঁও কিমান ধুনীয়া। আৰু এইপিনে মছলা উঠাওঁ, মই উঠাই দিওঁ মছলা। চাওক লৈ আহি আছে। আৰু মই এতিয়া মছলাকেইটা উঠাই ল'ম। লোৱা, তুমি মোবাইলটো লোৱা। এইটো উঠাই দিলোঁ। মোৰ কাম এইটোৱে, মানে মছলাকেইটা লৈ আহে, বাল্টি দি মই উঠাই দিওঁ ওপৰত। আৰু মিস্ত্ৰীটো ৱাল গাঁঠি আছে। আৰু চাওক গ্ৰিলটো কেনেকুৱা হৈছে। এইটো সন্মুখফাল, মানে বাৰাণ্ডাৰ ৰুম। এইটো হ'ব 10 ফুট বাই 17 ফিট। আৰু কেইটা ৰুম আছে, 15 বাই 13। 15 × 13 চৌৰি। আৰু এবাৰ ভালকৈ গ্ৰিলৰ ডিজাইনটো চাই লওক। এইটো ভল কেনেকুৱা হৈছে, গল্ডেন কালাৰ কৰিলে তামাম লাগিব। চাওক গ্ৰিলৰ ডিজাইনটো, এইটো গ্ৰিলটো এইটো চাওক, ৰং কৰিছোঁ মই, মানে প্ৰাইমাৰ বুলি কয় নেকি, সেইটো মাৰি দিলোঁ মই। আৰু এইটো চাওক, অৱশেষত মানে এইখিনি কাম হৈছে। ঘৰটো মানে বক্স চিষ্টেম হ'ব, বক্সটো দিয়া নাই, ৰদ ফচাই দি আছোঁ। আৰু পিছত হ'ব, দেখুৱাই থাকিম আপোনালোকক ভিডিঅ'। আৰু ভিডিঅ'কেইটা লম্বা নকৰোঁ, ইয়াতেই। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ঘৰটো চাই লওক কেনেকুৱা হৈছে, মানে কামটো এনেকুৱাই। থেংক ইউ ছ' মাছ।